হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ মুড়ি ঘণ্টৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন চাওঁ মই ৰেচিপিটো কেনেদৰে বনালোঁ। ৰেচিপিটোৰ কাৰণে মোক প্ৰয়োজন হৈছে 3টা জলকীয়া, এটুকুৰ আদা, এটা পিঁয়াজ, কেইফুটামান নহৰু আৰু অলপমান মগু দালি। প্ৰথমে মই মগু দালিখিনি বইল কৰি ল'ম। বহুত বেছি বইল কৰিব নালাগে, আধা বইল কৰি ল'লেই হ'ল। আদা, নহৰু, জলকীয়াখিনি মই সামান্য থেতেলিয়াই লৈছোঁ। পিঁয়াজটো কাটি লৈছোঁ, লগতে এটা ৰৌ মাছৰ মাথা লৈছোঁ আৰু এইখিনি বইল কৰা মগু দালিখিনি লৈ লৈছোঁ। এতিয়া মই পেনখনত সামান্য তেল দি পিঁয়াজ কেইটুকুৰ দি দিছোঁ। পিঁয়াজখিনি গৰম হৈ গৈছে। এতিয়া মই আদা নহৰুখিনিও ভাজি লৈছোঁ। এতিয়া মগু দালিখিনি দি দিছোঁ। এইখিনি অলপমান সময় ভাজিম। বহুতে বেলেগ বেলেগ ধৰণে বনাই খায়। মই আজি খুব সাধাৰণভাৱে বনাইছোঁ। এতিয়া মই হালধি গুড়িখিনি দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ। এইখিনি আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। অলপ উতলি আহিছে। এতিয়া মই অকণমান জলকীয়াৰ গুড়ি আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। এতিয়া মই মাছৰ মাথাটো দি দিছোঁ আৰু যিমানখিনি পাৰোঁ ভাঙি দিবলৈ চেষ্টা কৰিছোঁ। এইখিনি পানী দিয়াৰ পিছত যেতিয়া উতলিব তেতিয়া এইটো নিজে নিজে ভাঙি যাব। এতিয়া মই পানী অলপ দি দিছোঁ। এতিয়া ঢাকনিখন মই লগাই উতলিবলৈ দিম। অলপ উতলিছে, মই এবাৰ খুলি চাইছোঁ, লগতে অলপ লৰাইও দিলোঁ। আকৌ বন্ধ কৰি থ'ম। এয়া পানী কমি আহিছে। অলপ গোটা হ'লে এইখিনি নমাই থ'ব পৰা হৈ গ'ল। এতিয়া মই এইখিনি নমাই ৰাখিলোঁ। বহুত বেছি বস্তু দি বনোৱা নাই, খুব সহজে বনাইছোঁ। খাবলৈও খুবেই বেছি টেষ্টি হৈছে। আপোনালোকে এবাৰ চেষ্টা কৰি চাব আৰু লগতে মোৰ ৰেচিপিটো ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।